নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত মোৰ চেনেল মিতালীছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ মই মিতালী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটা খুবেই ধুনীয়া আৰু একেবাৰে সহজ ৰাখী বনাইছিলোঁ। মই কেনেদৰে বনাইছিলোঁ সেইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভাল পালে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক এটা কৰি দিব। লগতে মোৰ ভিডিঅ'বোৰ যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কালিলৈ যিহেতু ৰাখী বন্ধন, গতিকে মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰাখী বন্ধনৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। মোৰো ভাইটি আছে, গতিকে কিন্তু এটা দুৰ্ভাগ্য কি সি কেতিয়াও ৰাখী পিন্ধি পোৱা নাই বা নিপিন্ধে। সি বেয়াই পায় ৰাখী পিন্ধি, কিয় নাজানো। কিন্তু মোৰ যেতিয়াই যিমান যি দৰকাৰ হয়, যেতিয়াই মই বিচাৰোঁ যে ভাইটিক লাগে বা কিবা এটা কামত দৰকাৰ হৈছে, সি মুঠতে আজিলৈকে মোক না কৰি পোৱা নাই। গতিকে মোৰ ভাইটি, মোৰ দাদাও মোৰ ভাইটিও, গতিকে মোৰ ভাইটিলৈকেও ৰাখী বন্ধনৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। লগতে যিসকলৰ দাদা ভাইটি আছে সেইসকলে সদায় যেন নিজৰ বায়েক ভনীয়েকক সদায় ৰক্ষা কৱচৰ সদায় থিয় দিয়ে। গতিকে মোৰ ভাইটি যেনেদৰে আছে আপোনালোকৰ ভাইটিসকলেও দাদাসকলেও তেনেদৰেই থাকক, মই তাকেই প্ৰাৰ্থনা কৰিছোঁ। গতিকে সকলোৰে দিনবোৰ ভালেৰে যাওক। লগতে ভায়েক ভনীয়েকৰ সম্বন্ধবোৰ আৰু বেছি ষ্ট্ৰং হওক। যিমান বেছি ষ্ট্ৰং হৈ আছে সকলোৰে তাতকৈও বেছি ষ্ট্ৰং হওক, তাতকৈও বেছি মধুৰ হওক, সেইখিনি বিচাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু ভাল পালে এটা লাইক কৰি দিব শেষত। লগতে মোৰ ফালৰ পৰা সকলোলৈকে বহুত বেছি মৰম আৰু শুভেচ্ছা থাকিল। আৰু মোক অকণমান ছাপোৰ্ট কৰিবচোন আপোনালোকে। মই যিখিনি কাম মই নিজেই জানো সেই কামখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ যত্ন কৰোঁ। গতিকে ভাল পালেও মোক মন্তব্য জনাব আৰু বেয়া পালেও মোক নজনাকৈ নাথাকিব। নিজৰ ভণ্টি বা বা বুলি মোক জনাব। বাকী যি নহওক, আপোনালোকে নাভাবিব যে মই ৰাখী বনোৱা ভিডিঅ'টো কিয় দিলোঁ। এইটোতো তেনেই চিম্পুল বা তেনে সহজ, গতিকে সকলোৱে বনাব পাৰে। তাৰপিছতো মই কিয় দিলোঁ। কিন্তু ৰাখী বজাৰত সকলোতে এভেইলেবল, পইচা দিলে সকলোতে বস্তু পায়, সেইটো মই জানো বা আপোনালোকেও জানে। কিন্তু কিয় নাজানো, মোৰ কিছুমান কাম কৰি ভাল লাগে বা কিছুমান বস্তু মই বনাই ভাল পাওঁ। যিবোৰ বস্তু কিনিবলৈ পায় সেইবোৰ বনাবওতো পাৰি সহজকৈ হ'লেও, বা বজাৰত কিনাৰ লেখীয়া নহ'ব পাৰে, কিন্তু বস্তুটোতো বনাব পাৰি। গতিকে সেইকাৰণে মই ট্ৰাই কৰি চালোঁ আৰু ভাল লাগিল, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। গতিকে মোৰ নিচিনা যিসকলে কিবা এটা খুটি নাটি কাম কৰি ভাল পায় আৰু সেইসকলে নিশ্চয় এবাৰ ট্ৰাই কৰিব পাৰে, অতি কম সময়তে হয়। গতিকে লগতে কওঁ কি সকলোৰে দাদা ভাইটিবোৰ সদায় কুশলে থাকক। কালিৰ দিনটো সকলোৰে ভালেৰে পাৰ হওক। লগতে মোৰ ভাইটিও সদায় ভালেই থাকক, মই তাকেই কামনা কৰিছোঁ। আৰু কথা এটা কওঁ কি, মোৰ ভাইটিয়ে মই যেতিয়া সৰু আছিলোঁ বা মোৰ বা যেতিয়া সৰু আছিলে তেতিয়া ৰাখী পিন্ধিছিলেহি, কিন্তু পিছত বেয়া পোৱা হ'ল। মোৰ ভাইটিয়ে হাত সদায় খালী ৰাখে, হাতত কিবা যিকোনো বস্তু পিন্ধি বেয়া পায়। হাতত একচুৱেলি লাজ কৰে চাগে, সি হয়তো তেনেকুৱা হ'ব পাৰে কিবা। বাৰু যিয়ে নহওক, ভগৱানে সদায় ভালে ৰাখক। ৰাখী পিন্ধিলেও ভাইটি হৈ থাকিব, নিপিন্ধিলেও ভাইটিয়ে হয়। গতিকে সেইটোক লৈ মোৰ কোনো আক্ষেপ নাই। গতিকে আপোনালোক সকলোৰে দিনবোৰ ভালে ভালে পাৰ হওক, সেয়া কামনা কৰিছোঁ। লগতে ভিডিঅ'টো তেনে সামান্য, গতিকে এবাৰ চাব আৰু ভাল পালে লাইক এটা কৰি দিব। পুনৰবাৰ কৈছোঁ, সকলোৱে ভালে ভালে থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।